যোৱা 22 ফেব্ৰুৱাৰীত ঘৰ চোতালৰ পৰা কোনোবাই উঠাই লৈ গৈছিলে বুলি আমি সন্দেহ কৰিছিলোঁ। কিন্তু মাক আৰু ছোৱালীটো ঘৰত আছিলে। মাকৰ মেন্সৰ সময় থকাৰ কাৰণে মাকে অলপ দেৰি কাৰণে হৈছিলে ভিতৰত, ছোৱালীটো চোতালতে খেলি আছিলে। আৰু আধা ঘণ্টামান পিছতে মাকে ওলাই চাইছে ছোৱালীটো নাই। মই কামত গৈছিলোঁ, দেওবাৰ দিন আছিলে, হ'লেও টাইলছ লগাব আছিলে, সেইকাৰণে মোক মাতিল এদিন কাৰণে মই গ'লোঁ। আৰু মই এনেও গমেই নাপাওঁ, যেতিয়া বিচাৰি আছিলে মোক ফোন কৰিলে তেতিয়া জনালে। তেতিয়া আমি আহিলোঁ। আকৌ আমি আহি ইফালে ইফালে বিচাৰি থাকিলোঁ, যে কোনোবা কৈছে এইফালে চাইছোঁ সেনেকৈ কৰি আমি 2টা দিন এনেকৈ উকলি গ'ল ইফালে ইফালে বিচাৰি থাকিলোঁ। আমাৰ থানাত খবৰ দিয়াটো দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে নেক্সট দিন ৰাতি আহিলে 10টামান বজাত ছাৰহঁতে আহিলে আৰু নাম চাম লিখি লৈ গ'ল। নেক্সট দিন আকৌ আমি গ'লোঁ। আমি যোৱাৰ পিছতে যেতিয়া ওলাই যাওঁতে আমাক গোলাঘাট ডিষ্ট্ৰিক্ট বনগাঁৱৰ পৰা এটা ফোন আহিলে, ক'লে যে তহঁতৰ ছোৱালীটোক এইফালে গাড়ী এটাত লৈ গৈছে বুলি, নুমলীগড় ফালে। সেইখিনি কথা মই গৈ কিনে ছাৰক জনালোঁ। আৰু জনোৱাৰ পিছতো একো মই সুবিধাই নাপালোঁ, কি কৰিম কি নকৰিম। ছাৰহঁতে ক'লে আমিতো মেছেজ কৰি দিছোঁ, ইমান দূৰ আমিতো যাব নোৱাৰিম। সেইকাৰণে মই ছাৰক ক'লোঁ আপুনি কিবা এটা লিখিত পত্ৰ দিয়ক, নহ'লে মই হ'লেও যাম, মানুহজনীক কথাটো সুধিম যে ক'ত কেনেকৈ দেখিছিলি বুলি। মই সেনেকৈ সেইমতে গ'লোঁ। গৈ মেলি মানুহজনীৰ ঘৰত গ'লোঁ। ঘৰত গৈ কিনে মোৰ নিজৰ মোবাইলত থকা ফটোটো মই দেখুৱালোঁ যে বাইদেউ এইটো ছোৱালী হয় নহয়, ছোৱালীটো হয় বুলি ক'লে। কিন্তু আমি এইফালে নুমলীগড় পৰা এইটো নেশ্যনেল হাইৱে ৰোড হয়, এইটো একদম কাষতে ঘৰ আছে, হয় বুলি ক'লে। কিন্তু ইফালে গাড়ীটো গ'ল। এতিয়া গাড়ীটো যোৱাৰ পিছত আকৌ 3 দিন এদিন পিছতে আকৌ 11টা মানত ঘূৰি আহিলে গাড়ীটো। সেইটোও মানুহজনীক ক'লে, মানুহটোৱে মাত লগালে হয় বুলি। তাৰপিছত ভালকৈ চেহেৰাটো চালে আৰু গুচি গ'ল। তেতিয়া আমি কেই তাৰিখে গৈছিলোঁ, আমি নুমলীগড় গৈ ৰাতি থাকিলোঁ, ৰাস্তাত শুই থাকিলোঁ। হোৱাৰ পিছত আকৌ গ'লোঁ থানা বিচাৰিবৰ কাৰণে। থানা মই নতুন মানুহ, থানা দেখাই নাছিলোঁ, বহুত দূৰলৈ এটা থানা গৈছিলোঁ। আৰু তাৰপিছত গম পালোঁ যে এইটো থানা দেৰগাঁও থানা পৰে বুলি। আমি সেইটো জেগাত ঘূৰি আছিলোঁ, সেইটো জেগাত ঘূৰি থকাৰ কাৰণে আমাক মানুহে একদম সন্দেহ কৰিলে এইকেইটা সোপা তৰাই বুলি। তাৰপিছত সেনেকৈ হালা গোলা হ'ল। যি ঘৰ আমি গৈছিলোঁ সেই ঘৰকো ক'লে কিবা এটা যদি ইয়াত চুৰ কাৰণে হয়, ছোৱালী সৰু ছোৱালী বা কিবা এটা উপাধৰা কেছ হ'লে আপোনালোকে ফচিব বুলি ফোন কৰিলে। তাৰপিছতে BDP মানুহে ফোন কৰি ক'লে ভাইটি তুমি ক'ত আছা, ভালকৈ থাকা, ৰাস্তাত নালিত পৰি নাথাকিবা বুলি। আমি ৰাতি ঘৰ আহি দিলোঁ। আৰু গাঁৱৰ ওচৰ যিমান চব পালে আমি বিচাৰি ল'লোঁ। আৰু মাকক কৈ দিলে, যিদিনাখন আমি বিচাৰিব গৈছিলোঁ ইফালে সেইদিনাখন মাকক ছাৰ ভিনিকে কৈছিলে চেহেৰাটো চাং বুলি। ছাৰক মই এইখিনি জনালোঁ, ছাৰে কোনো ইনভেষ্টিগেশ্যন নকৰিলে। ছাৰ এতিয়া আমি কি কৰিম মইতো একো ভাবি পোৱা নাই। মোৰ ইমান ধুনীয়া ছোৱালীটোক যাতে মোক ন্যায় লাগে, মোৰ ইমান ধুনীয়া ছোৱালীটোক মই হেৰাই দিলোঁ আজি। মই আজি ৰাতিপুৱা ভাত চাত খাই মাকে গ'ল কামলৈ, তেতিয়া মই শাক অলপ ঢেকীয়া আৰু কণী ওলাইছিলে, কিবা হাবিতে এটা মাছ শাক বুলি কওঁ আমি, সেইটো ছিঙি আছিলোঁ। ইয়াত আহি বাঁহ কাটি আছিলোঁ। এই পুখুৰী পাৰটো এপাক ঘূৰি মেলি আৰু বাঁহটো কাটিলোঁ, ক'লোঁ যে এইফালৰ হাউলিকেইটা কাট। আৰু মই শাকটো বিচাৰি আছিলোঁ, মোৰ ভাইটিটো সৰু ভাইটিটো। তাৰপিছতে এনেকৈ শাকটো দূৰৰ পৰা দেখিলোঁ, এনেকৈ চাই কিনে আজি যাং বুলি ৰাস্তাটো এনেকৈ লৈছিলোঁ। তেতিয়া এই বগাকৈ একদম শিল নিচিনা ওলাই আছে, এই পিছফালৰ টুকুৰাটো মাথাটো ওলাই থকা অৱস্থাত মই ওচৰ গৈ কিনে চালোঁ। তেতিয়া এনেকুৱা হেংকাৰ কাপোৰৰ এনেকুৱা ঘাটটো ওলাই থকা সন্দেহ হ'ল। মোৰ এইটোতো মানুহ নিচিনা লাগিছে, সেইকাৰণে মই এটা লাঠি লৈ কিনে মাথাটো পাল্টি কৰালোঁ। তেতিয়া সেই ডিঙিত থকা মণিটো আৰু চেহেৰাটো মইতো মানুহৰ মাথা হয় বুলি গম পালোঁ। উঠাব তেতিয়া দাদাই ভাইটিহঁতক মাতিলোঁ, ওচৰ চুবুৰীয়া মানুহকেইটাক মাতিলোঁ। আৰু তেতিয়া আৰু থানাত জনোৱা হয়। এতিয়া মই চিনি পালোঁ। এতিয়া যিটো ওলাওঁতে সেই মণিটো ওলালে, সেই মণিটো পিন্ধা আছিলে, প্ৰত্যেকটো ফটোতে আছিলে মণিটো। আমি মিচিং কেছ লিখা ফটোটোতো আছে, কাপোৰখিনিও হয়। কিন্তু যিদিনাখন ছাৰ এতিয়া আহি কিনে বিচাৰি আছিলে এই হাবিত, এই পুখুৰীবিলাকত, তেতিয়া এই জেগাটোত নাছিলে আৰু পানীও নাছিলে, কোনো পুখুৰীত পানী নাছিলে। তেতিয়া আমি গোটেই বিচাৰিলোঁ, ইমান নলা এইবিলাক পানী একোৱেই নাছিলে। 22 ফেব্ৰুৱাৰী 24-25 তাৰিখ মানে বিচাৰিছিলোঁ আমি হাবি জংঘলে ছাৰহঁতৰ লগতো। তাততো আমি আৰু অকলেতো বিচাৰিয়ে থাকোঁ হাবিৰ মাজে মাজে। মই এতিয়া কি ক'ম ছাৰ, মই একো বুজি পোৱা নাই। কোনোবা মোৰ দুশ্মনী যদি আছিলে, সৰুৰ পৰা ডাঙৰ হৈ কাৰো লগত দন কাজিয়া কৰা নাই। 8-10 বছৰ টেঙাঘাটত কাম কৰি খালোঁ। ইমান দূৰৰ মই ৰাজমিস্ত্ৰী কৰোঁ,
কাৰো লগত কোনোদিন দন কাজিয়া লগা নাই, কাৰো লুটি খোৱা নাই। কিন্তু কি ক'ব এতিয়া, মই মোৰ ছোৱালীক কোনে কি কৰিলে, কোনোবাই যদি মোক বেয়াই পায় কিয়ে কৰে, তেনেহ'লে মোক কিবা এটা কৰি দিয়ক। মই ইমান অকণি ছোৱালী মোক হেৰুৱাই দিলে। কি জনাব বিচাৰিব? আজিৰ এই ঘটনাটো তেখেতৰ বাবে চৰম দুৰ্ভাগ্যজনক। আমি গৰিহণা জনাইছোঁ আৰু খুব দুখ প্ৰকাশ কৰিছোঁ। যোৱা 22 তাৰিখে আমাচি মুৰা বুলি ছাত্ৰী, সৰু ছোৱালী, কণমানি ছোৱালী এজনী ঘৰৰ পৰা অন্তৰ্ধান হৈছিল। আৰু এই সংক্ৰান্তত ইয়াৰ স্থানীয় ৰাইজৰ লগতেই আমি ছাত্ৰ সন্থাও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, যাতে ছাত্ৰীগৰাকীক, সৰু কণমানিজনীক যাতে বিচাৰি উলিয়াব পাৰে। কিন্তু দুৰ্ভাগ্যজনক, আজি আমি গম পাইছোঁ যে এই কণমানি ছোৱালীজনী ইয়াৰ বাহনি এখনত পুতি থোৱা অৱস্থাত পোৱা গৈছে। গতিকে এই সম্পূৰ্ণ ৰহস্যজনক। আৰু ছোৱালীজনী, আমি ভাবিছোঁ যে সৰু কণমানি ছোৱালীজনীক কোনোবা হয়তো ব্যক্তিয়ে হয়তো তাক তেনে মাৰ্ডাৰ কৰাৰ নিচিনা আমি গম পাইছোঁ, মাৰ্ডাৰ কৰি কিনি পুতি থৈছে। গতিকে এই দোষী ব্যক্তিগৰাকীক যাতে প্ৰশাসনে শীঘ্ৰে যাতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি এই তেনে প্ৰশাসনক কিন্তু যোৱা এক মাহ সময় উকলি যোৱাৰ পাছতো কিন্তু তেনে কণমানিজনক কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই, ব্যৰ্থ হৈছে। গতিকে অসম চৰকাৰ বৰ্তমান নাই, কিন্তু অসম চৰকাৰৰ প্ৰশাসনিক যিটো চিষ্টেম, এই চিষ্টেমটোৰ সম্পূৰ্ণ গাফিলতি আছে। আৰু গতিকে আমি তেখেত আৰক্ষী প্ৰশাসনৰ লগতে জিলা আৰক্ষীক আমি আহ্বান জনাইছোঁ আৰু তেনে ধিক্কাৰ জনাইছোঁ লগতে, যাতে এই কণমানিজনীৰ যি ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতসকলে বিহিত ব্যৱস্থা লওক। অন্যথা কিন্তু আছাই তীব্ৰতৰ কাৰ্যসূচী ল'বলৈ কিন্তু বাধ্য থাকিব।